এইবাৰ বিটিআৰ ইলেকশ্যন কি আপুনি খেলিবলৈ সাজু আছে নেকি? হয়, মই আমাৰ বিটিআৰৰ যিটো পৰিষদীয় নিৰ্বাচন ছেপ্টেম্বৰত আছে, এই ছেপ্টেম্বৰত ফকৰাগাম ৭ নং সমষ্টিৰ পৰা মই ইলেকশ্যন খেলাৰ কাৰণত সাজু হৈছোঁ। UPPL দলৰ পৰা মই বিগত দিনৰ পৰা UPPL দলৰ হৈ কাম কৰি আছোঁ আৰু মই UPPL দলৰে টিকেটৰ দাবীদাৰ আশাবাদী হৈ আছোঁ। যদি সেই কাৰণত মই আমাৰ সমষ্টিৰ চুকে কোণে কাম কৰি আছোঁ, প্ৰত্যেকটো গাঁৱত সোমাই সোমাই মই কাম কৰিছোঁ। সেইকাৰণে ৰাইজে এনেকুৱা সঁহাৰি দিছে, এনেকুৱা মৰম দিছে যে যদি বহুত মত বিনিময় কৰিছোঁ, মুৰব্বীসকলৰ লগতো মত বিনিময় কৰিছোঁ। মানুহবিলাকে এটা কথাই কৈছে, যদি এইবাৰ আপুনি UPPLৰ টিকেট যদি লৈ আহিব পাৰে, তেতিয়াহ'লে আপোনাক আমি বিপুল ভোটত জিকাই দিম বুলি তেওঁলোকে আশা দিছে। সকলো জাতি জনগোষ্ঠীয়ে মোক আঁকোৱালি লৈছে আৰু এইবাৰ আমাৰ ফকৰাগাম ৭ নং সমষ্টিত এটা জোৱাৰ উঠিছে যে আমি এইবাৰ কমচে কম বিগত দিনত যিহেতু ৰানিং চৰকাৰত কোনোদিন প্ৰাৰ্থিত্ব জিকাব পৰা নাই, এইবাৰ সকলোৱে আশা কৰিছে যে এইবাৰ UPPL ৰানিং চৰকাৰ আছে। সেইকাৰণে UPPLৰ যদি আপুনি কেণ্ডিডেট হৈ আহে, তেতিয়াহ'লে আপোনাক আমি বিপুল ভোটত জিকাম বুলি ৰাইজে এইখিনি মোক মৰমৰ চেনেহ দিছে। আৰু মই আমাৰ দলৰ মাননীয় সভাপতি শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়া চাহাবক এটাই কথা অনুৰোধ কৰিম যে দলৰ টিকেটটো যাতে মোক দিয়ে, সেইখিনি মই তেওঁক অনুৰোধ জনাম। আপোনাক যদি টিকেটটো দিয়ে, আপুনি তেতিয়াহ'লে কিমান ভোটত জয়যুক্ত কৰিব? আজিৰ ডেটত যদি দলে যদি মোক প্ৰাৰ্থিত্ব দিয়ে, তেতিয়াহ'লে মই কমচে কম সকলো জাতি জনগোষ্ঠীৰ পৰা কমচে কম 22,000 পৰা 25,000 ভোট লৈ জিকিম বুলি মই আশা কৰিছোঁ। আৰু এইখিনি মই সমষ্টিত যেতিয়া ইটো মূৰৰ পৰা সিটো মূৰলৈকে ঘূৰিছোঁ, ঘূৰাৰ পিছত এইখিনি মোৰ উপলব্ধি হৈছে যে আগন্তুক দিনত মানুহে এইবাৰ UPPLক 22,000 পৰা 25,000 ভোট লৈ জিকাব বুলি এটা আশা কৰিছে। সেইকাৰণে এইখিনিও মোৰ আশা যে মই যাতে বিপুল ভোটত জিকিব পাৰোঁ আৰু যদি মোক প্ৰাৰ্থিত্ব দিয়ে, তেতিয়াহ'লে মোৰ লগত কোনো কণ্টেষ্টত নাই।